বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষান্ত পৰীক্ষা সম্পৰ্কত আলোচনা হয়। আলোচনাত আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অতদিনে কৈ অহা কথাখিনিকে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আগত আমি পেছ কৰিছোঁ। তিনিটা কথা। প্ৰথম, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাবৰ্ষ ক্ষতি হ'ব নালাগিব। দ্বিতীয়, কোনো কাৰণত ছাত্ৰ ছাত্ৰীসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নালাগিব। তৃতীয়, অত্যন্ত প্ৰয়োজনীয় কথাটো যে কোনো কাৰণত ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ বিঘ্নিত হ'ব নোৱাৰিব, ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। এই তিনিটা কথাই মূলতঃ আমি আজি পেছ কৰিছিলোঁ। আমি এটা কথা জানিব বিচাৰিছিলোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত CBSE পৰীক্ষা তেওঁলোকে বাতিল কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ৰাজ্যিক বোৰ্ডবিলাকৰ পৰীক্ষা তেখেতসকলে বাতিল কৰিছে। গতিকে এইটো সময়ত আমাৰো তেনেকুৱা কিবা বিকল্প উপায় আছে নেকি? ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যেনেকৈ CBSE পৰীক্ষা বাতিল কৰিলে, ৰাজ্যিক বোৰ্ডসমূহেও পৰীক্ষা তেওঁলোকে বাতিল কৰিছে। গতিকে অসমৰ ক্ষেত্ৰত তেনেধৰণৰ কিবা উপায় ল'ব পৰা যায় নেকি? আৰু সেই উপায় ল'বৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছিলোঁ, এটা বিকল্প উপায় ল'বৰ কাৰণে। তেতিয়া আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্টকৈ জনাইছে যে অসমত পৰীক্ষা নপতাকৈ বিকল্প পথ লোৱাৰ ইয়াত কোনো উপায় নাই। ইয়াত পৰীক্ষা পাতিবই লাগিব। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক স্তৰত পৰীক্ষা নপতাকৈ বিকল্প পথ লৈ ইয়াত কোনো উপায় নাই। আৰু সেইকাৰণেই পৰীক্ষাটো পাতিব লাগিব। আৰু পৰীক্ষা যদি পাতিবলগীয়া হয় তেতিয়াহ'লে কেনেকৈ আগবাঢ়িব? এইটো আহিল মূল কথা আকৌ। আৰু সেই মূল কথাটো অহাৰ লগে লগে প্ৰথম কথাটোৱে আহিব যে স্বাস্থ্যজনিত কথাটো মূল কথা। ছাত্ৰ ছাত্ৰীসকলে কোনো কাৰণে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নালাগিব। শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে পৰীক্ষা পৰিস্থিতি উন্নত হ'লেহে পৰীক্ষা পাতিবলৈ আগবাঢ়িব। পৰিস্থিতিটো উন্নত হ'ব লাগিব। পৰিস্থিতি উন্নত হ'লে যদি পৰীক্ষা হয় তেতিয়াহ'লে পৰীক্ষাৰ সূত্ৰ কি হ'ব, মডেলিটি কি হ'ব? তেতিয়া সেবাৰ লগত আমাৰ ইতিমধ্যে আলোচনা হৈছিল, সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, আৰু এটা সূত্ৰ উলিওৱা হৈছিল। সূত্ৰ সম্পৰ্কত আমাৰ ফালৰ পৰা পৰামৰ্শ আলোচনাত আগভাগ লৈছিল, আগস্থান পাইছিল। সেই সূত্ৰটো আছিল যে মেট্ৰিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক 3টা বিষয় বাছি ল'বলৈ দিয়া যাব। ছাত্ৰ ছাত্ৰীসকলে 3টা বিষয় বাছি ল'ব নিজৰ ইচ্ছা অনুসৰি। 3টা বিষয়ত পৰীক্ষা হ'ব। তাৰে যিটো বিষয়ত আটাইতকৈ বেছি নম্বৰ পাব, পৰীক্ষা নিদিয়া বিষয়সমূহতো সেই নম্বৰটোকে গণ্য কৰা হ'ব। সেইটো এটা প্ৰস্তাৱ। আৰু সেই প্ৰস্তাৱটো আজি আকৌ আলোচনা হৈছে। আৰু সেই আলোচনাটোত সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থাই এই প্ৰস্তাৱটোকে আজিৰ তাৰিখত এটা গ্ৰহণযোগ্য প্ৰস্তাৱ বুলি আমি বিবেচনা কৰিছোঁ। আৰু উচ্চতৰ মাধ্যমিক স্তৰত কি হ'ব, উচ্চতৰ মাধ্যমিক স্তৰৰ কলা, বাণিজ্য, বিজ্ঞানত কি হ'ব, সেই সম্পৰ্কত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে তেখেতসকলে নিজে এটা ফৰ্মুলা বনাই আছে বুলি কৈছে। আৰু আজি শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক অনুৰোধ জনাইছে। আৰু সেই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি সেবা, অসম মাধ্যমিক শিক্ষা পৰিষদ, সেবা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কালি পৰহিৰ ভিতৰতে সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত পুনৰ আলোচনাত মিলিত হ'ব। শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক স্তৰৰ পৰীক্ষাৰ সূত্ৰ কি সেই সম্পৰ্কত আমাক অৱগত কৰিব। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা সম্পৰ্কত এই যিটো সূত্ৰ, সেই সূত্ৰটোকে আমি আছু আৰু আপছুৱে আজিৰ তাৰিখত এটা গ্ৰহণযোগ্য ল'ৰা ছোৱালীৰ, ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ ৰক্ষা কৰিব পৰা সূত্ৰ বুলি আমি গণ্য কৰিছোঁ। এতিয়া আহি গ'ল যে স্বাস্থ্যজনিত কথাটো কেনেকৈ হ'ব, পৰিস্থিতি উন্নত হোৱাৰ কথাটো। আজি স্বাস্থ্য বিভাগে জনাইছে যে জুলাইলৈকে পৰীক্ষা পতাৰ ইয়াত কোনো সম্ভাৱনা নাই। জুলাইলৈকে ইয়াত পৰীক্ষা পাতিব পৰা নাযাব, স্বাস্থ্য বিভাগে স্পষ্টকৈ কৈছে। গতিকে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীসকলৰ লগত, ৰাজ্য চৰকাৰসমূহৰ লগত কথা পাতি এটা ঠিক কৰিছে যে 5 ছেপ্টেম্বৰৰ ভিতৰত সকলো পৰীক্ষা পাতি ফলাফল দিব লাগিব। তাৰমানে আজি এটা ধাৰণা পোৱা গৈছে। ধাৰণাটো হ'ল যদি জুলাইলৈকে যদি পৰীক্ষা নহয় তেতিয়াহ'লে আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰতে পৰীক্ষা পতাৰ এটা স্থল আছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আমাক অৱগত কৰিছে। কিন্তু চূড়ান্ত সিদ্ধান্ত নহয়, এটা স্থলৰ কথা কৈছে।
কাৰণ 5 তাৰিখে আকৌ ভিতৰৰ ৰিজাল্ট দিব লাগিব। 2 নম্বৰ কথাটো হ'ল যে বানপানীৰ কথা আহিল, বান আক্ৰান্ত অঞ্চলত কেনেকৈ পৰীক্ষা হ'ব সেই সম্পৰ্কতো অসম চৰকাৰে বান আক্ৰান্ত অঞ্চলত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ কেন্দ্ৰ সাল সলনি কৰি হ'লেও কেনেকৈ পৰীক্ষা পাতিব পাৰি তাৰ এখন SOP তেওঁলোকে প্ৰস্তুত কৰিবলৈ যোজা কৰা বুলি আমাক জনাইছে। এতিয়া এই গোটেই কথাখিনিৰ ভিতৰত আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকল চিন্তিত হৈ আছে, উদ্বিগ্ন হৈ আছে। শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা সকলো চিন্তিত উদ্বিগ্ন, আমিও চিন্তিত উদ্বিগ্ন। কাৰণ এতিয়া ছাত্ৰ ছাত্ৰীসকলে জানিব বিচাৰিছে যে কোনটো সূত্ৰৰ জৰিয়তে পৰীক্ষা হ'ব। প্ৰথম কথা, ছাত্ৰ ছাত্ৰীয়ে জানিব খুজিছে যে পৰীক্ষা নোহোৱাকৈ কিবা বিকল্প উপায় আছে নেকি? ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যত পাৰিছে, আমাৰ ইয়াত নোৱাৰে নেকি? আজি শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে ইয়াত কোনো উপায় নাই, পৰীক্ষাটো পাতিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ দ্বিতীয় কথাটো আহিল বা মূল কথাটো আহিল যে যদি পৰীক্ষা হয় কোনটো সূত্ৰত হ'ব? গোটেইবোৰ পৰীক্ষা পেপাৰ দিব লাগিব, গোটেইকেইটা বিষয়ত পৰীক্ষা দিব লাগিব নে কম বিষয়ত দিব লাগিব? শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে বিষয় সংকুচিত কৰি গোটেই বিষয়টোত আগবাঢ়ি যাবৰ কাৰণে এটা যোজা কৰা হৈছে। আৰু এই যিখিনি পৰামৰ্শ আজি দিয়া হ'ল, এই পৰামৰ্শখিনিৰ ওপৰত অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত আলোচনা কৰিব আৰু অহা 10 দিনৰ ভিতৰত এই সম্পৰ্কত তেখেত